হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালে আছে। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। এতিয়া ৰাতিপুৱা মই ৰঙা চাহ ৰান্ধিবৰ কাৰণে পানী বহাই দিলোঁ আৰু অলপ আদা থেকেচি দিলোঁ। ইয়াত মই এটা তেজপাতো দি দিলোঁ আৰু চেনি আৰু নিমখ দি দিলোঁ। চাহ উতলি আহিল, ৰঙা চাহ হৈ গ'ল। এতিয়া মই চৌকা অফ কৰি দিম। ইফালে সৰু মাছ ফ্ৰিজৰ পৰা উলিয়াই পানী তিয়াই থৈছোঁ বৰফ গলিবৰ কাৰণে। ইয়াত মই বিলাহী 2টা আৰু কেঁচা জলকীয়া কেইটামান আৰু পিঁয়াজ অলপ আৰু পিঁয়াজৰ পাত, ধনিয়া পাত এইখিনি লৈ ল'লোঁ। মাছখিনিও পৰিষ্কাৰ কৰি ধুই ল'লোঁ। ৰেডি কৰি ৰখা সকলো উপাদান পৰিষ্কাৰ কৰি ধুই কাটি ল'লোঁ। বিলাহীৰে মাছৰ টেঙা জোল কাঢ়ি বনাম। মছলা নিদিয়াকৈ বনাম। কেনেকৈ বনাওঁ ৰেচিপিটো শ্বেয়াৰ কৰিম। ইয়াত মই কেৰাহীখন বহাই দিলোঁ আৰু মিঠাতেল অলপ দি দিলোঁ। পিঁয়াজ দি দিলোঁ। এতিয়া অলপ ভাজি তাৰপিছত কেঁচা জলকীয়া দি দিম। কাটি ৰখা জলকীয়াখিনিৰ লগত পিঁয়াজৰ পাতখিনিও দি দিলোঁ। এতিয়া বিলাহীখিনি দি নিমখ দি দিম। নিমখ দি মিক্স কৰি ঢাকন লগাই দিলোঁ বিলাহীখিনি নৰম হৈ আহিবৰ কাৰণে। অলপ পিছত ঢাকন গুচাই মাছখিনিও দি দিম। এতিয়া মই পৰিমাণ অনুযায়ী পানী দি দিম। পানী উতলি আহিল। এতিয়া মই ধনিয়া পাতখিনি দি দিলোঁ। হৈ গ'ল বিলাহীৰ টেঙা জোল কাঢ়ি। এনেকৈ বনাই চাব মছলা নিদিয়াকৈ, বহুত টেষ্টি হয়। এতিয়া দুপৰীয়া মই পিটিকা বনাবৰ কাৰণে কঁঠালৰ মুচি, বগৰী কেইটামান, ধনিয়া পাত, তেতেলী আৰু কেঁচা জলকীয়া 2টা কাটি এনেকৈ মিক্স কৰি ল'লোঁ। খাবৰ কাৰণে পিটিকা বনাই ল'লোঁ। এতিয়া সন্ধিয়া সময়ত দেউতা বজাৰ কৰি আনিছে। মই বজাৰখিনি গুচাই ল'ম। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম। বাই বাই।